हेलो एवरीवन राजश्री ब्लग्सলৈ আপোনালোকক স্বাগতম জনাইছো। এপিনে ৰাজশ্ৰী আছে, বহুত বেছি ভাল লাগিল ৰাজশ্ৰীক লগ পাই আৰু তাই খুব ধুনীয়া ধুনীয়া ভিডিঅ' বনাই আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু লগতে সাপোৰ্ট কৰিব। हेलो एवरीवन কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে। আজি মই উপস্থিত হৈছো এগ্ৰিকালচাৰ ফিল্ডত আৰু ইয়াত মেডিচিটিৰ ফালৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ক্ৰিকেট মেচ এখন পতা হৈছে আৰু ইয়াত বহুতো জনপ্ৰিয় শিল্পী আৰু ইউটিউবাৰ আহি উপস্থিত হৈছে আৰু মই সকলোবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। হাই আপোনালোকে চাই আছে ৰাজশ্ৰী ব্লগ। মই আহিছিলোঁ গুৱাহাটীত খেলা খেলি কৰিবলৈ, বহুত ভাল লাগিল। আপোনালোকে ৰাজশ্ৰী চেনেলটো চাই থাকিব, ছাবস্ক্ৰাইব কৰি থৈ দিব। মোৰ লগতে বিকাশো আছে। বিকাশ যে কৈছে আৰু মই ভূষণৰ ফ্ৰেণ্ড হয়, একে তাহাঁতৰ ঘৰৰ ওচৰৰ হয় ভূষণৰ। আচ্ছা আচ্ছা, ভূষণ তাত মই গৈয়ে থাকোঁ। তাহাঁতৰ ঘৰৰ ওচৰৰে হয়, কেতিয়াবা বৰপেটা গ'লে আমাৰ তাত যাব, দুয়োটাই যাব লাগিব কিন্তু হোলীত ধামাকা। ভাল লাগিলে আজি খেলিব আহিলোঁ। মেডিচিটিয়ে পাৰিছে খেলখন। অ'কে, আপোনাৰ কিমান দিন আছে আৰু অসমত? 30 তাৰিখলৈকে আছে। ঠিক আছে, আপোনাক লগ পাই ভাল লাগিলে। চিয়'ৰ চিয়'ৰ। আৰু আপোনাৰ অলপমান মোৰ ভিউৱাৰ্ছক কৈ দিয়ক ৰাজশ্ৰী ব্লগ চাব, সাবস্ক্ৰাইব কৰিব, মৰম দিব আৰু খেলখন আমি চাই যাব লাগিব দেই। অ'কে অ'কে, নেক্সট লেভেল যায়। খেলখন চালা নাই? চাইছোঁ ভাল লাগিছে। এয়া বিকাশ দাৰ ভিডিঅ' দেখি থাকে ডিমো। হেল্ল' ডিমো, হাউ আৰ ইউ? Wow, Dimu. Thank you, say thank you. Thank you so much, Rajashri. আৰু আজি লগ পালোঁ ফাৰ্ষ্ট টাইম, ইফালে লগ পালোঁ ফাৰ্ষ্ট টাইম, ভাল লাগিছে বহুত। আৰু দেৰিকৈ আহি পালানো, দেখা নাই, এইমাত্ৰ দেখিছোঁ। চ' আপোনালোকে চাব, ভিডিঅ'বিলাক চাব আৰু ছাপোৰ্ট কৰিব। সঁচাকৈ হেল্ল' ৰাজশ্ৰী ব্লগলৈ স্বাগতম জনাইছোঁ আপোনাক। আপুনি অলপ কিবা কৈ দিয়ক মোৰ ভিউৱাৰ্ছক। ৰাজশ্ৰী ব্লগ খুব ধুনীয়া ধুনীয়া ব্লগ বনাই, আপোনালোকে অকণমান মৰম দিব। থেংক ইউ। কেতিয়া আহিলে আপুনি কোকৰাঝাৰৰ পৰা? আজি যাবগৈ? ঠিক আছে, ভাল লাগিছে আপোনাক লগ পাই। আগুৰি ধৰিছে সকলোৱে। भारत भाग्य विधाता जय गाथा, जन गण मंगल नायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे। ধন্যবাদ সকলোকে। এতিয়া আমাৰ চিফ গেষ্ট কেইজনক প্ৰিয়ংকাৰ দীপাঞ্জলীক আগবঢ়াই নিবলৈ অনুৰোধ জনালোঁ। বেষ্ট অফ লাক, বেষ্ট অফ লাক, বেষ্ট অফ লাক, বেষ্ট অফ লাক, বেষ্ট অফ লাক। জিকি আহিব লাগিব। প্ৰতীক দা ফুল জছ, বিকাশ দা ফালি দিব লাগিব একদম। Thank you.
গুৰুং দা চাবনে একদম জছ ফুল অফ জছ জিকিব লাগিব দুটা টিমৰ কেপ্টেইনক আগবঢ়াইছে টছৰ কাৰণে ইয়াত ৰাখক আছে না নাই নাই ওপৰত মাৰিব লাগিব মাটিত পেলাব লাগিব ওকে বাট হেড কাৰ টেইল কাৰ কেপ্টেইনে কেমেৰা এটা দিয়া অলপমান অনলি কেপ্টেইন অল আউট কেপ্টেইন অনলি কেপ্টেইন ভয় লাগিছে মই ফাৰ্ষ্ট টাইম কৰি কৰা কোনে কল ল'বা বিকাশ ন আমাৰ কেপ্টেইন কল ओके रेडी Good luck. First batting. Good luck. So, দুটা টিমলৈ শুভেচ্ছা থাকিল নতুনকৈ গুৱাহাটী কলেজে এটা টি-চাৰ্ট দিয়া হয় তেখেতৰ অনুৰোধ জনাইছোঁ আমাৰ উপহাৰটো গ্ৰহণ কৰিবৰ কাৰণে আৰু যদি খেলা চলি আছে আমাৰ আৰু আমি কিবাকে খেলি খেলি ফাইনেল পাইছোঁ এতিয়া ফাইনেল মেচ চলিব এতিয়া অলৰেডি ষ্টাৰ্ট হৈ গ'ল হয় জিকিব লাগিব লাহেকৈ আৰু জিকিব চেষ্টা কৰিম আমি একদম 110% জিকে কোন হাৰে পিছৰ দেখা যাব জিকিব চেষ্টা কৰিম আৰু জষ্ট মেইন একদম ফুল জছ চেৰিপ্ৰিয়া বা ইয়াত আহি উপস্থিত হৈছে তেওঁ এজ এ গেষ্ট হিচাপে তেওঁক ইয়াত মতা হৈছে তো অলপ তেওঁৰ লগত কথা পাতোঁ আহকলৈ আপোনাক স্বাগতম জনাইছোঁ পোন প্ৰথমবাৰৰ বাবে আপুনি এই জাষ্ট আহি পালে দেখিছোঁ অলপমান মোৰ ভিউৱাৰ্ছক মৰম দি দিয়ক আপোনাৰ ফালৰ পৰা ইউটিউব চেনেলটোৰ নাম ৰাজশ্ৰীজ ব্লগ ৰাজশ্ৰীজ ব্লগ মই জৰিয়তে আপোনালোক সকলোকে ইনভাইট কৰিছোঁ এই ইউটিউব চেনেললৈ সকলোৱে এই ইউটিউব চেনেলটো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আমি ইয়াতে উপস্থিত আছোঁ এতিয়া ক্ৰিকেট মেচ ষ্টাৰ্ট হ'ব জাষ্ট আৰু ৱাচিং চাই আছোঁ কোন জিকে চাই লওঁ থেংক ইউ ছ' মাছ লাভ ইউ অল থেংক ইউ বা কি কৰা যায় দুই ৰান মাত্ৰ 2 ৰান কমিটিৰ আগত আমাৰ আপিল কৰিছোঁ সৰু আপিল আছে কমিটি কি কৰিব কমিটিৰ সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত হ'ব নেকি বাৰু সেই 2 ৰান আমি পোৱা যাব 2 ৰান 81 over 83 2 ৰান এটা ৰান বনা হৈছে আৰু 83 ওলাইছে হিচাপত এনে ৰান কম আমাৰ আপোনালোকে ইমান পাৰি থাকে 2 ৰান 83 over 81 আমাৰ হিচাপ কৰা হৈছে 81 তেওঁলোকে কৈছে 83 না আপকা না তেওঁলোকে কৈছে 81 না আপকা না हमारा 82 ফাইনেল 82 টাৰ্গেট দিয়া হৈছে মেডিচিটি 11 আমাৰ ইউটিউব 82 টাৰ্গেট 82 টাৰ্গেট দিয়া হৈছে ইউটিউব 11 মেডিচিটি গুৱাহাটী আৰু এই ৰান সক্ষম হ'বনে এই ৰান কৰিবলৈ এতিয়া মেডিচিটি গুৱাহাটীক দিয়া হৈছে 82 টাৰ্গেট মেডিচিটি গুৱাহাটী আৰু ইউটিউব 11ৰ মাজত হৈ থকা ফাইনেল মেচৰ জিতু আৰু বিশেষ এটি ঘোষণা আহিছে ইয়াতে মেডিচিটি টিম যদি জয়ী হয় আজি আমাৰ ডক্টৰ চিৰঞ্জিত চক্ৰৱৰ্তী আৰু ডক্টৰ খালিল সিদ্দিকী ডাঙৰীয়া নগদলৈ খানা দিম বুলি কৈছে আমাক আগতীয়াকৈ আৰু খানাটো সকলোৰ কাৰণে আছে তো ইউটিউবৰ টিমক খানা খুৱাব নগদলত যদি মেডিচিটি জয় হয় দেই ফিল্ডলৈকে ধীৰাজ চিয়েটৰ বেটখন লৈ কিনে বাৰে বাৰে ক্ৰেছ কৰাত কোবাই আছে যদিও 6 মাৰিবলৈ সক্ষম নহ'ল তেখেতে আৰু বলটো ওচৰত থৈ কিনে এটা 1 ৰানৰ মেডিচিটি গুৱাহাটীলৈকে সাতটা বল 4 ৰান हो रहा है क्यों कंफ्यूज मेरे दिल
स्वर मेरा तू आजमा के देख यही उम्र है कर ले अभी हम लोग कम नहीं देंगे এতিয়া আমি গোটেই ট্ৰফিত খুব সুন্দৰ খেল প্ৰদৰ্শন কৰা বেটে বলেও ভাল খেল প্ৰদৰ্শন কৰা বিকাশ চেত্ৰীক আমি মেন অফ দ্য চিৰিজ সন্মানেৰে অভিনন্দন কৰিছোঁ प्रतीक दा प्रतीक और प्रतीक और प्रतीक प्रतीक Thank you. Thank you, brother. নেক্সট আমাৰ ফাইনেল জিকিবলৈ চেষ্টা কৰিম আৰু আমি ৰানাৰ্ছ আপ হোৱাৰ কাৰণে আৰু মই পাইছোঁ মেন অফ দ্য চিৰিজ যিটো পাইছে মেন অফ দ্য মেচ আৰু লগতে আমি ৰানাৰ্ছ আপ হোৱাৰ কাৰণে আমি ট্ৰফি পাইছোঁ Thank you so much. And this event to তেওঁলোকে ডায়াবেটিছ আৰু কি হয় আপোনালোকৰ হাইপাৰ টেনশ্যনৰ কাৰণে মানে এৱেৰনেছ ক্ৰিয়েট কৰিবৰ কাৰণে বনাইছে which I believe is one of the biggest thing. So এনেকুৱা ধৰণৰ বহুত বস্তু এনেকুৱা ধৰণৰ বহুত প্লেটফৰ্ম তেওঁলোকে আনিব য'ত এৱেৰনেছ ক্ৰিয়েট কৰিব. So I'm really proud to be a part of this entire campaign. Thank you once again for giving me the opportunity. ইউটিউব চেনেলটো 2 লাখ ছাবস্ক্ৰাইবাৰ হোৱাৰ কাৰণে ইয়াত ছাৰপ্ৰাইজ দিয়া হৈছে বিকজ দেট তেওঁৰ কাৰণে কেক চেক লৈ অহা হৈছে এতিয়া কেক কাটিং কৰিব বলক আমি চাওঁ Next level, Next level, कुछ भी কি ক'ব আমি ছেকেণ্ড হৈছোঁ আৰু ইমান হেভি ক্ৰিকেট মেচ আছিল জাষ্ট ফ্ৰেণ্ডলি মেচ আছিল এটা আমি জাষ্ট এক্টিভ মেচৰ কাৰণে খেলিছোঁ যিয়ে নহওক ছেকেণ্ড হৈছোঁ ভাল লাগিছে পুৰা ফুল হেল্ল' এভৰিৱান ৰাজশ্ৰী ব্লগছলৈ আপোনালোকক স্বাগতম জনাইছোঁ এইপিনে ৰাজশ্ৰী আছে বহুত বেছি ভাল লাগিল ৰাজশ্ৰীক লগ পাই আৰু তাই খুব ধুনীয়া ধুনীয়া ভিডিঅ' বনাই আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লগতে ছাপৰ্ট কৰিব ভাল লাগিলে লগ পাই থেংক ইউ ছ' মাছ আমাৰ খেল চাবৰ বাবে থেংক ইউ ছ' এজন এজনকে আহিবা একেলগে ভিডিঅ' পাৰি